এয়া মই ধুনীয়াকৈ যিহেতু পিছদিনাখন আমাৰ ৰেলী আছে আৰু আমাৰ ৰেলীৰ থিমটো হৈছে আঘোণৰ সোণোৱালী পথাৰ। চ' সেইকাৰণে মই ধুনীয়াকৈ দাৱনীয়াৰ সাজ যিহেতু পিন্ধি যাব লাগিব। দাৱনীয়ে যিহেতু পথাৰলৈ ভাত তাৰপাছতে এনেকুৱা কলপাত চলপাত লৈ যায় ন, তো সেইটো কাৰণে মই দিনতে কলপাত চলপাত কাটি মেলি ধুনীয়াকৈ বান্ধি লৈছোঁ। আৰু দাৱনীয়ে যিহেতু ওপৰত চাৰ্ট এটাও মেৰিয়াই লয়, যিহেতু মোৰ ওচৰত পুৰণা চাৰ্ট নাছিলে, সেইটো কাৰণে মই দেউতাৰ ভাগৰ দেউতাৰে নতুন এটা চাৰ্ট লৈছোঁ। চাৰ্টটো মোৰ কাৰণে অৱশ্যে ডাঙৰো হ'ব। আৰু এইখন হৈছে মায়ে মোৰ কাৰণেই বোৱা মেখেলাখন, এইখন পিন্ধি যাম। আৰু চাদৰখনো মায়ে বোৱা, তো এইযোৰ সাজ মই পিন্ধি যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই, আৰু চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। আৰু ঘৰৰে বগৰী লৈ লৈছোঁ, যিহেতু পথাৰলৈ দাৱনী হিচাপত যোৱা নিচিনাটো দেখিব লাগিব ন। পথাৰত যিহেতু ৰবাব টেঙাও আমি লৈছোঁ বাৰু, ছাৰ এতিয়া আমাক কিনি আনি দিলে। ৰবাব টেঙা, কটাৰী, ধানৰ থোক, তাৰপাছতে বগৰী চগৰী চব লৈ লৈছোঁ, যিহেতু থিমটো আমাৰ সেই আঘোণৰ সোণোৱালী পথাৰ হয়, যিহেতু সেইকাৰণে থিমৰ লগত মিলিবও লাগিব। চ' সেইটো কাৰণে মই আমাৰ ঘৰৰে বগৰীও অলপ লৈ ল'লোঁ।